আজি আমি কেশৱ মহন্তৰ এটি বিখ্যাত কবিতা আগুনৰ কুঁৱলী এই কবিতাটোৰ ভাৱাৰ্থৰ এটি চমু পৰ্যালোচনা আগবঢ়াব বিচাৰিছো। শিক্ষাৰ্থীসকলে মন কৰিব, আগুনৰ কুঁৱলী যিহেতু এটা আধুনিক কবিতা, গতিকে এনেধৰণৰ কবিতাৰ পাঠ অনুধাৱন কৰা বা ৰসাস্বাদন কৰা বা ব্যাখ্যা কৰা, আমি যি বুলিয়ে নকওঁ, পাঠক ভেদে সমালোচক ভেদে এই ৰসাস্বাদন ভিন্ন হ'ব পাৰে। আমিও সম্পূৰ্ণ নিজস্ব দৃষ্টিকোণেৰে এই কবিতাটোৰ এটি ব্যাখ্যা আগবঢ়াব বিচাৰিছো। আগুনৰ কুঁৱলী কবিতাটো অসমীয়া গ্ৰাম্য জীৱনৰ সৰলতা আৰু মুখৰতাৰ ফাকে ফাকে বিয়পি ৰোৱা তৰুণ তৰুণীৰ প্ৰণয় উৎসাহ, যৌৱনোচ্ছল হেঁপাহ, হিয়া ভোগা কাৰুণ্যৰ অনুভূতিৰ বোলেৰে অঁকা চিত্তধৰ্মী এক অনন্য সুন্দৰ কবিতা। কবিতাটোত মূলত এহাল তৰুণী, কথক নিজে আৰু তেখেতৰ প্ৰণয় প্ৰাৰ্থী আকাংক্ষিত ব্যক্তি সেউতীৰ প্ৰসংগৰে আগুনৰ কুঁৱলীৰ মাজত বা আগুনৰ বতৰৰ মাজত এই তৰুণ তৰুণীহালৰ প্ৰেম, হেঁপাহ আৰু যৌৱনোচ্ছল প্ৰেম হেঁপাহৰ শেষ পৰিণতি কেনে এক ৰূপ লাভ কৰিলে অনন্যভাৱে উপস্থাপন কৰা হৈছে কবিতাটোৰ মাজেৰে। কবিতাটোৰ শিৰোনাম বা শীৰ্ষকটোৰ মাজেৰেই কবিতাটোত ব্যঞ্জিত ভাৱৰ ইংগিত প্ৰকাশ হৈছে। আগুন, ভোগ আৰু প্ৰাপ্তিৰ প্ৰতীক। আগুন, ভোগ আৰু প্ৰাপ্তিৰ প্ৰতীক কথাষাৰ বুজাত আমাৰ অসুবিধা নহয় যদিহে আমি আঘোণ মাহটোৰ কথা মনত পেলাম। বহাগৰ বা জেঠৰ বা বাৰিষাৰ এই কষ্ট ভৰা দিনবোৰৰ কৃষকে যি শ্ৰম কৰে, সেই শ্ৰমৰ এক সুন্দৰ পৰিণতি লাভ কৰে আগুনৰ যোগেদি, আগুনৰ সোণগুটি ধানৰ যোগেদি। আগুনৰ সোণগুটি ধানে কৃষকক এটা প্ৰাপ্তি দিয়ে, ভোগ কৰাৰ এটা পৰিৱেশ দিয়ে। গতিকে আঘোণ, ভোগ আৰু প্ৰাপ্তিৰ প্ৰতীক। আৰু কুঁৱলী বাধাৰ ইংগিত কবিতাটোত। অৱশ্যে আমি কবিতাটো ভালভাৱে পঢ়িলে বা কবিতাটোৰ ভিতৰলৈ সোমাই গ'লে অনুভৱ কৰিম, কুঁৱলীৰ যি বাধাৰ কথা কবিতাটোত কোৱা গৈছে, সেই বাধা পাহাৰ সদৃশ অতিক্ৰম কৰিব নোৱাৰা ধৰণৰ বাধা নহয়, সেই বাধা সংকোচনজনিত এক বাধাহে। প্ৰথম পুৰুষত কাহিনী কথন শৈলীৰে কবিতাটো ৰচনা কৰা হৈছে। কবিতাটোৰ আৰম্ভণি কৰা হৈছে কথকে আগুনৰ পথাৰৰ বাটেৰে জীৱনৰ সেন্দুৰীয়া ঘাটেৰে যাত্ৰা কৰিব বিচৰাৰ উক্তিৰে আগুনৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি একোকে নমনি, এনেদৰে কবিতাটো আৰম্ভ কৰিছে। কবিয়ে বা কথকে যি যাত্ৰা কৰিব বিচাৰিছে, যি ভোগ কৰিব বিচাৰিছে, যি প্ৰাপ্তিৰ আকাংক্ষাৰে আগুনৰ পথাৰৰ মাজে যাত্ৰা কৰিব বিচাৰিছে, সেই যাত্ৰাৰ পথ কিন্তু বাধাহীন উন্মুক্ত নহয়। কুঁৱলী সদৃশ বাধাই ঢাকি ৰখা এই পথ। পুনৰবাৰ কুঁৱলীয়ে আমনি কৰাৰ প্ৰসংগটো উল্লেখ কৰি কবিতাটোৰ দ্বিতীয়াংশত কবিয়ে উল্লেখ কৰিছে, যদিহে কুঁৱলী নাথাকিলেহেঁতেন কথকে কেনে আকাংক্ষিত দৃশ্যৰ বা আকাংক্ষিত পৰিৱেশৰ মাজত নিজক উপস্থাপন কৰাৰ সুবিধা লাভ কৰিলেহেঁতেন। আগুনৰ পথাৰ, সেই হয়তো বোৱাৰী পোৱাতে উঠি এজাক বোৱাৰীয়ে বা এজাক দাৱনীয়ে হাতত কাঁচি লৈ সোণগুটি ধান চপোৱাৰ কামত ব্যস্ত হৈ পৰিছে। দাৱনীৰ মুষ্টিবদ্ধ হাতৰ কাঁচিবোৰ ছন্দোবদ্ধভাৱে গতি কৰিছে। কামৰ মাজে মাজে তেওঁলোকৰ হয়তো সৰহ কথোপকথন, হাস্যমুখৰ পৰিৱেশে গোটেই আগুনৰ পথাৰখনকে, আগুনৰ পৰিৱেশটোকে উৎসৱমুখৰ এক সতেজ পৰিৱেশৰ নিৰ্মাণ কৰিছে। লগতে তেওঁ উল্লেখ কৰিছে যে কথকে ইতিমধ্যে মোৰ বুলি ভাবিবলৈ আৰম্ভ কৰা তেওঁ প্ৰণয় প্ৰাৰ্থী, তেওঁ আকাংক্ষিত ব্যক্তি, আকাংক্ষিত যুৱতীগৰাকী সেউতীৰ প্ৰসংগ এই দ্বিতীয় স্তৱকতে আমি উপলব্ধি কৰিম যে আগুনৰ সেই পথাৰখনৰ প্ৰতি কথকৰ যি দুব্বাৰ আকৰ্ষণ, সেই দুব্বাৰ আকৰ্ষণৰ কাৰণো সেই সেউতী। যদিহে কুঁৱলী নাথাকিলেহেঁতেন কথকে হয়তো
লাজ কৰি হলেও বা নুচুৱাৰ ভাওজুৰি হলেও সেউতীক এবাৰ চাব পাৰিলেহেঁতেন। তেওঁ শ্ৰীবদন দেখি, তেওঁ মুখমণ্ডল দেখি তেওঁক ওচৰৰ পৰা জুমি চোৱাৰ সৌভাগ্য লাভ কৰি জীৱন ধন্য কৰিব পাৰিলেহেঁতেন। কিন্তু কুঁৱলীয়ে কথকক এই সৌভাগ্যৰ পৰা বঞ্চিত কৰিছে। যিহেতু কুঁৱলীয়ে কথকক এই সৌভাগ্যৰ পৰা, তেওঁ আকাংক্ষিত জগতখনৰ পৰা বঞ্চিত কৰিছে, এইবাৰ কথকে স্মৃতিৰ মণিকোঠাত সাঁচি ৰখা জীৱনৰ আটাইতকৈ মনোমোহা ছবিখন স্মৰণ কৰিছে কবিতাটোৰ তৃতীয়টো স্তৱকত। যিখন ছবি তেওঁ স্মৰণ কৰিছে সেইখন ছবি 17 বছৰীয়া সেউতীৰ ৰূপ যৌৱনৰ ছবি। আগুনৰ সোণগুটি ধানৰ দৰে মুক্তুল ভাৱ এটা সঞ্চাৰ কৰা সেউতীৰ যি দেহ মনৰ শোভা, সেউতীৰ যি দেহ মনৰ আহ্বান, আৰু আগুনৰ পথাৰখন এটাই ইতিমধ্যে সেউতীয়ে প্ৰদান কৰা যি প্ৰণয় প্ৰশ্ৰয়, তাৰ ইংগিত আমি এই স্তৱকটো পাওঁ। যা বুলি ঠেলা মৰা খিল খিল হাঁহি। আমি যদি এই কবিতা শাৰী ভালভাৱে চাওঁ, দেখিম যে ইয়াত অসমীয়া ভাষাৰ এক অনন্য সুন্দৰ ৰূপ কবিতাটোত কবিয়ে ব্যৱহাৰ কৰিছে। অসমীয়া ভাষাত যা বা যা এইডাল জাতীয় শব্দবোৰ মানে সদায় যা নহয়, বা সদায় নয়াৰ্থক শব্দবোৰৰ অৰ্থ সদায় নয়াৰ্থক নহয়। নকৰিবি মানে সদায় নকৰিবি নহয়। যা মানে প্ৰসংগ বিশেষে সেই বক্তাৰ মনৰ আটাইতকৈ গভীৰ আকুতিটো প্ৰকাশ কৰে। যা মানে কেতিয়াবা থাক। আমি এই বাক্য শাৰীতে দেখিম যা কিন্তু খিল খিল হাঁহি। হয়তো কথকে কিছু ওচৰলৈ গৈছিল, কিছু ধেমালি ধুমুলাও কৰিছিল সেউতীৰ লগত। সেউতীয়ে প্ৰত্যুত্তৰ দিছিল যা। হয়তো এই দুষ্টামিৰ প্ৰত্যুত্তৰ, কিন্তু পিছ মুহূৰ্ততে খিল খিল হাঁহি। সেই যে প্ৰশ্ৰয়, এফালে যা এফালে খিল খিল হাঁহি, তাক আমি বুজি উঠিম যে সেউতীয়ে হয়তো কথকক কিছু কাষলৈ চপাৰ, কাষলৈ যোৱাৰ, কিছু মুখ চুবতি মৰাৰ এটা প্ৰশ্ৰয় এটা দিছিল, কিছু এটা সুবিধা প্ৰদান কৰিছিল। আগুনৰ কুঁৱলীয়ে এই সৌভাগ্যৰ পৰা কথকক বঞ্চিত কৰিছে। ইয়াৰ পৰৱৰ্তী স্তৱকটো যদি আমি চাওঁ, দেখিম এই স্তৱকটো অধিক ভাৱখন। কেইবাখনো ভাৱচিত্ৰ কবিতাটোত একেটা ফ্ৰেমতে বন্ধা আছে। আগুনৰ পথাৰ, আগুনৰ পৰিৱেশ, ই এনেকুৱাই যে ইয়াৰ লগত জড়িত সকলোকে কৰ্মত ব্যস্ত হৈ থকাটো অনিবাৰ্য কৰি তোলে। কবিতাটোত কোৱা হৈছে, আগুনৰ পথাৰত দাৱনিৰ কাম আছে, মুঠি মুঠি কাচি কাচি ডাঙৰি ডাঙৰি। এই শব্দবোৰ দুবাৰ দুবাৰ ব্যৱহাৰ কৰা গৈছে। মুঠি মুঠি কাচি কাচি ডাঙৰি ডাঙৰি, মানে বহুত মুঠি, বহুত কাচি, বহুত ডাঙৰি। পুনৰ উল্লেখ কৰা গৈছে কাম আছে। আগুনৰ পথাৰত কাম আৰু কাম। আমি যদি চাওঁ যে আগুনৰ পথাৰত কাম, কাম আৰু কাম, বা এই শব্দটোৰ পুনৰাবৃত্তিৰ যোগেদি কবিয়ে এনে লাগে, কবিয়ে এনে এটা ভাৱৰ ইংগিত দিছে যে আগুনৰ এই মায়াহনা পৰিৱেশত কামবোৰ কেৱল দেহৰ কাম হৈ নাথাকে, শৰীৰৰ কাম হৈ নাথাকে, বা সি কেৱল শ্ৰম হৈ নাথাকে, সি কাম মনলৈকো সঞ্চাৰিত হয়। কামনা বাসনা ৰূপে সি অন্য এক ৰূপ লাভ কৰে, অন্য এক গতি লাভ কৰে। আৰু আগুনৰ এই আবেদন হৈ পৰে সাৰ্বজনীন। সি এজনৰ বাবে সেই ভাৱবোৰ নাহে, সকলোৰে বাবে আহে, হয়তো আহিব লগা জনৰ বাবে আহে। সেই সাৰ্বজনীনতাত কেতিয়াবা ব্যক্তি মনে বাট হেৰুৱায়, কোনোবা এজন হেৰুৱায় কিবা কিবি। আগুনৰ ভোগালী পৰিৱেশত আকৌ বহুজনে ন জীৱনৰ পাতনি মেলিবলৈ প্ৰৰোচনা লাভ কৰে। সেইকাৰণে কবিতাটোত কৈছে যে আগুনৰ আকাশতো উৰুলি ৰাগি আছে, ৰাগি আছে আগুনৰ আকাশত ৰাগি আৰু ৰাগি। উৰুলি শব্দটোৱে ইংগিত দিয়ে যে আমি মাংগলিক কাম এটা, নতুন কাম এটা, শুভ কাম এটা আৰম্ভ কৰাৰ আগত উৰুলি দিওঁ। অসমীয়া সমাজত নতুন জীৱন এটাৰ আৰম্ভণিৰ ইংগিত আছে এই উৰুলিৰ যোগেদি। আৰু ৰাগি আছে, আগুনৰ আকাশৰ ৰাগি। আগুনৰ এই মায়া, আগুনৰ এই পৰিৱেশৰ পৰা আঁতৰি থাকিবলৈ তাক আগুনে পৰিচিত কৰে, আগুনে প্ৰভাৱিত কৰে, আগুনে জীৱনটো ভোগ কৰিবলৈ আহ্বান জনায়। বহুজনৰ বাবে সেয়া হৈও উঠে। কিন্তু আগুনৰ পথাৰত বাট বুলিব নজনাজনৰ বাবে, কুঁৱলী ফালিব নজনাৰ বাবে বাধাবোৰ অতিক্ৰম কৰিব
নজনাজনৰ বাবে বা নোৱাৰাজনৰ বাবে। নোৱাৰাটো বিভিন্ন কাৰণে হ'ব পাৰে, সেয়া মনৰ সংকোচনজনিত কাৰণতো হ'ব পাৰে, লজ্জা ভয়জাতীয় কাৰণতো হ'ব পাৰে। কবিতাটোত যদিও স্পষ্ট ইংগিত নাই, কিন্তু আমি অনুমান কৰিব পাৰিম হয়তো এনেকুৱাই ঘটিছিল কথকৰ ক্ষেত্ৰত। তেনে ব্যক্তিৰ বাবে কোনোবা বন হাঁহ স্বৰূপ, কোনোবা পিয়সী, কোনোবা আকাংক্ষিতজনে কেতিয়াবা মন কাঢ়ি লৈ যায়, কিন্তু সময়ত সেই বন হাঁহ ধৰিব নোৱাৰিলে, নিজৰ কৰিব নোৱাৰিলে, সেয়া গৈ আকৌ আনৰ পুখুৰীত চৰে, আনৰ হৈ পৰে। আমি কথকজনকো দেখিম, তেওঁ মন ভাৱনাত, তেওঁ চিন্তাৰ দোমোজাত এনেভাৱে বান্ধ খাই থাকে, তেওঁ কিন্তু কিছু মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰিলেই। বাটটো তেওঁৰ কাৰণে বাৰে বাৰে ঢকাই হৈ থাকিল, আৰু তেওঁ নিজকে বিৰহী প্ৰেমিক ৰূপেই কবিতাটোত সেইভাৱে উপস্থাপন কৰিছে, বা তেওঁ নিজে উপস্থাপিত হৈছে। ইয়াৰ পৰৱৰ্তী অংশটো দেখিম যে বন্ধনীৰ মাজত দিয়া আছে। এই বন্ধনীটো কেইবাটাও দিশেৰে তাৎপৰ্যপূৰ্ণ। জীৱনৰ বহুবোৰ ভাৱ, বহুবোৰ কথা বন্ধনীৰ মাজতে আবদ্ধ হৈ থাকে, সেইবোৰ উন্মুক্ত নহয়। কথকৰ বাবেও সেই বন্ধনীৰ মাজত থকা কথাষাৰ গোটেই জীৱনৰ বাবে মনৰ মাজত বান্ধ খাই থকা এষাৰ কথাই হৈ থাকিল। কথাষাৰ তেওঁ মনৰ মাজত এনেভাৱে বান্ধ খাই থাকিল, তেওঁ সিহঁতিক মনৰ কথাবোৰ কবই হয়তো নোৱাৰিলে, যাৰ বাবে আমি দেখিম তেওঁ আনৰ সহায় লৈছে, দ্বিতীয়জন পুৰুষৰ সহায় লৈছে। কবিতাটোত অন্য এজন পুৰুষৰ বা অন্য এজন ব্যক্তিৰ আগমন ঘটিছে, বৌয়েক দেউকৰ সম্পৰ্কটো এনেও মধুৰ। বৌদেউ তেওঁ বন্ধনীৰ মাজত দিছে, আপুনি যে কৈছিল সেউটিৰ কথা, মন কৰিম আমি, মই আপোনাক সেউটিৰ কথা নহয়, আপুনি যে কৈছিল, হয়তো আহু কাণে পহু কাণে শুনি বৌয়েকে কিছু দেউকৰ মনৰ কথা শুনিছিল, কিন্তু আপুনি যে কৈছিল সেউটিৰ কথা, দেউয়েকে বা কথকজনে হয়তো আশা কৰিছিল যে বৌয়েকে কিছু কব, কিছু যোগসূত্ৰটো স্থাপন কৰিব দুইজনৰ মাজত, যিটো তেওঁ আকাংক্ষিত। কিন্তু বৌয়েকেও সেই কামটো কৰিলেনে? এই মনৰ বান্ধটো খুলিলেনে? কথকজনৰ মনৰ মাজত খুন্দিয়াই থকা সেই কথাবোৰ উন্মুক্ত কৰি দিলেনে সেউজী আগত? সেয়া কিন্তু কথকৰ বাবে জীৱনজোৰা এটা সাঁথৰ হৈ থাকিল। আৰু কবিতাটোৰ প্ৰসংগত আমি অনুমান কৰি ল'ব পাৰিম যে পৰিণতি কি ঘটিব। যিহেতু আগুনৰ পথাৰত, আগুনৰ সেই পৰিৱেশত কেৱল এজনৰ বাবে নাহে, সেই আকাংক্ষা, সেই সপোন কেৱল এজনৰ বাবে যিহেতু নাহে, সময়ত শৰ মাৰিব নাজানিলে যিদৰে হৰিণাৰ মঙহ খাবলৈ আশা কৰাটো মিছা, ঠিক তেনেকৈ সময়ত মনৰ ভাৱটো ব্যক্ত কৰিব নোৱাৰাৰ বাবে হয়তো কি ঘটিল, আগুনৰ পথাৰখনে কথকক সিহঁতিক কাষত পোৱাৰ সুচল কৰি দিছিল, কিন্তু সেই আগুনৰ পথাৰখনে সিহঁতিক হয়তো কথকৰ পৰা আঁতৰাই লৈ গল। তাৰ এটা ইংগিত কবিতাটোত আছে। আগুনত লক্ষ্মী নিজৰ কৰা নহল, আকাংক্ষিত ব্যক্তিজন নিজৰ হৈ নপৰিল, লক্ষ্মী অনাৰ পৰিকল্পনা অথলে গল। কথকে আগুনৰ কুঁৱলী ফালি জীৱনৰ সেন্দুৰীয়া বাট বুলিবলৈ সক্ষম নহল। মনৰ সপোন, মনৰ হেঁপাহ মনতেই জাহ গল। তো গোটেই কবিতাটোৰ মাজত আমি গ্ৰাম্য জীৱনৰ আগুনৰ সেই সুন্দৰ পৰিৱেশৰ এটি সুন্দৰ বৰ্ণনা পাম, এক আকৰ্ষণীয় শৈলীৰ মাজে উপস্থাপিত হোৱা আমি দেখিম। লগতে দেখিম কথকজনৰ মনৰ জগত, বাহ্যিক জগত, মন গঢ়াৰ, মন দিব বিচৰাৰ আৰু মন ভগাৰ এক সুন্দৰ ছবি কবিতাটোৰ মাজত ফুটি উঠা আমি দেখিম। চমুকৈ কবিতাটোৰ মূল ভাবি মানে আজিলৈ সকলোকে ধন্যবাদ জনাই কবিতাটোৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। পুনৰবাৰ সকলোকে